এগৰাকী দৰ্শকক মই ডিম্পে স্বাগতম জনাইছো। এই মুহূৰ্তৰ এক খবৰ লৈ আহিছো। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা আৰু ট্ৰাকে মহতিয়াই নিলে স্কুটি চালকক। লৈ আহিছো এই মুহূৰ্তৰ সেই খবৰ। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিয়নো ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। ট্ৰাকে মহতিয়ালে স্কুটি চালকক আৰু চূৰ্ণ বিচূৰ্ণ হ'ল স্কুটি আৰু আৰোহীৰ শৰীৰ। ৰাজপথত পৰি ৰল মূৰৰ মগজু আৰু মাংস আৰু চাংচাৰিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। এই মুহূৰ্তৰ সেই খবৰ লৈ আহিছো। ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ট্ৰাকখন আৰু ট্ৰাকে মহতিয়ালে AS25S 7162 নম্বৰৰ স্কুটি আৰু গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলা আৰোহীও। আৰু এতিয়ালৈকে জানিব পৰা হোৱা নাই দুৰ্ঘটনাত নিহত হোৱা লোকজনৰ পৰিচয়। এই মুহূৰ্তৰ সেই খবৰ লৈ আহিছে। দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা ট্ৰাকখনৰ চালকৰ পলায়নৰ চেষ্টা কৰিছিল, কিন্তু চাংচাৰি আৰক্ষীয়ে জব্দ কৰে AS01A3957 নম্বৰৰ ট্ৰাকখন। এই মুহূৰ্তৰ সেই খবৰ লৈ আহিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে, কিয়নো ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে। ট্ৰাকে মহতিয়াই নিলে স্কুটি চালকক আৰু চূৰ্ণ বিচূৰ্ণ হ'ল স্কুটি আৰু আৰোহীগৰাকীৰ শৰীৰ। ৰাজপথত পৰি ৰল মূৰৰ মগজু আৰু মাংস। এই মুহূৰ্তৰ সেই দৃশ্যাংশ দেখুৱাই আছো আৰু চাংচাৰিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ট্ৰাকখন আৰু ট্ৰাকে মহতিয়ালে AS25S 7162 নম্বৰৰ স্কুটিখন আৰু গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলাও, কিন্তু এতিয়ালৈকে দুৰ্ঘটনাত নিহত হোৱা লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। আৰু চাংচাৰি আৰক্ষীয়ে জব্দ কৰে AS01A3957 নম্বৰৰ ট্ৰাকখন আৰু দুৰ্ঘটনা সংঘটিত কৰি পলাবলৈ চেষ্টা কৰিছিল যদিও চাংচাৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে AS01A3957 নম্বৰৰ ট্ৰাকখন। এই মুহূৰ্তৰ সেই দৃশ্যাংশ দেখুৱাইছো আৰু আমাৰ হাতত আহি পৰিছে ভাষ্য। এই মুহূৰ্তত ভাষ্য আগবঢ়াইছো। ৰঙিয়াৰ পৰা এখন তীব্ৰবেগী ট্ৰাকে মালবাহী ট্ৰাকে পিছফালৰ পৰা এখন স্কুটিত খুন্দাই লগে লগে মানুহজন চূৰ্ণ বিচূৰ্ণ হৈ যায়। এতিয়ালৈ আমি একো গম পোৱা নাই ক'ৰ মানুহ কি কথা আৰু ট্ৰাক ধৰিছে নে ধৰি নাই একো গম পোৱা নাই। ঘৰ পইচাত বাহিৰসকলে একো চিনি নাপায়, মানে গাঁওৰক্ষী বাহিনীৰ একো দিয়া মিনিংলেছ। তেওঁলোকলে একো কাম নাই। অকল তাৰমানে বাহিৰা গাড়ী ট্ৰাকৰ পৰা সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ীৰ পৰা অকল পইচাহে তেখেতসকলে লয়, বাকী মানুহ অহা যোৱা এইগিলা একো নাচায়। তেখেতসকলে মৰিছে যদিও মৰে, নমৰিলেও নাই। ঘৰ